হেল্ল' ৰাইজ, মই দীপাংকৰ আৰু আপোনালোকৰ মাজত আজি আকৌ এটা নতুন মিনি ব্লগৰ সৈতে এতিয়া মই গৈ আছোঁ লগৰ এটা ওচৰলৈ। কি কাৰণত গৈ আছোঁ আপোনালোকক দেখাই আছোঁ। পথাৰৰ মাজেদি এটা ধুনীয়া ৰাস্তা দেখিছেনে, চবফালে পথাৰ আৰু পেনেচুলাই মিলাই গৈ আছোঁ। আপোনালোকক দেখাই আছোঁ, চাই লওক। একে একে লগাই গৈ আছোঁ, চচমা লগাই। মানে লগতো ফোন কৰিলে আনিব লাগে বুলি, ঘৰলৈ আহি আছে গোলাঘাটৰ পৰা। দেন তাকে গৈ আছোঁ পথাৰৰ মাজেদি। আৰু এনেকৈ মই আহি কমাৰগাঁও ব্ৰিজত পালোঁহি আৰু লগতো আছে ওচৰতে। দেন তাক লৈ লওঁ, তাৰপিছত দেখাই আছোঁ আপোনালোকক। এইফালে লগতো দেখিছেনে আহি গ'ল। আৰু দেন এতিয়া দিম তাক বাইকখন চলাবলৈ। আৰু এনেকৈ আমি কমাৰগাঁৱৰ পৰা ঘৰলৈ বুলি ওলাই দিলোঁ। এনেকৈ আহি পাই গ'লোহি ফাইনেলি আমাৰ কমাৰগাঁও কলেজ। দেখিছেনে গাইছ, এইখনেই হ'ল আমাৰ কমাৰগাঁও কলেজ। বহুত দিনৰ মূৰত কলেজখন দেখিলোঁ, ভাল লাগি গ'ল। তেনেকৈ আমি আকৌ সেইটো ৰাস্তা দিয়ে গৈ আছোঁ পথাৰৰ মাজেদি। অথনি যিটো ৰাস্তা দি আছিলোঁ সেইটো ৰাস্তা দি গৈ আছোঁ ঘৰলৈ বুলি। এণ্ড ভিডিঅ'টো ইমানতে এণ্ড কৰিছোঁ। বাই বাই গাইছ, লাভ ইউ অল। নেক্সট এটা নতুন ভিডিঅ' সৈতে আপোনালোকৰ মাজত আহি আছোঁ।